আজি আমি জগন্নাথক লৈ যাই আছোঁ। আজি পুৱাই ওলছোঁ, পুৱা কেইটা হৈছিল 6টা কিমান হ'ল, 6:30মান হ'ল। এতিয়া পুৱাই ওলছোঁ, আগত আহোঁ আছে। আজি এটা দাদা নাহিল, মানে ক'ৰবাত দূৰত যাব লগা আছে, সেইকাৰণে নাহিল আজি বাছখন ভাল পাইছোঁ, এ চি বাছ। চাহ খাব নামছোঁ আমি, পুৰী বাছ ষ্টেণ্ড পালোঁ। চাহ খাই আছে, বাইপাই নাহিল, কান্দি আছে। কেনে লাগছে চাহ খাওঁ? আজি আমি জগন্নাথ মেইন মন্দিৰক লৈ যাই আছোঁ। আজি যাম আৰু বহুত দিনৰ মানে এইকেইদিনমান মানে কৰা লৈছিলোঁ। আজি এতিয়া ভালকৈ পূৰা ভালকৈ খালী পেট চালি পেট মাংস চাংস নাখে ধুনীয়াকৈ আহিছোঁ। আজি এতিয়া মই মন্দিৰক লৈ যাই আছোঁ। তই এতিয়া মন্দিৰক লৈ যাই আছোঁ। তাৰপিছত মোৰতো মোবাইলে লাও নাই ন। এতিয়া জগন্নাথলৈ যাবাই যাই আছোঁ। জগন্নাথ মন্দিৰ, জয় জগন্নাথ। এতিয়া মোবাইল আৰু গোটেইখিনি জমা দিব লাগিব, জমা দি গুচি যাম। ভিতৰতে জমা নকৰি আনো। মোবাইল কথা থৈছোঁ। আমি মন্দিৰ দৰ্শন হ'ল, চব হ'ল। এতিয়া আমি চব ৰিটাৰ্ণ যাই আছোঁ। ৰিটাৰ্ণ মানে এতিয়া আমি ঘৰত যাম। ঘৰত মানে এতিয়া চৰি এতিয়া সাগৰৰ পাৰত যাম আৰু কিবা কিবি কিনিলোঁ, বাকী দেখা পাম। দাম আছে কিছু অলপ বস্তুৰ, দাম আছে কিছু বস্তুৰ। এতিয়া মন্দিৰৰ পৰা আহিলোঁ, একদম অৱস্থা ভূঞা আৰু ভিডিঅ' নবনাম বুলি ভাবিছোঁ। যদি কিবা বলে চলে পাৰোঁ বনাম। ভূঞা নক ৰ'দ আৰু বহুত লাইন ৰাখবা লাগে। বাকী ৰুমত যে কম কথা খানি গোটেই পানী খাবা ধৰিছে, আৰু আকৌ আইচক্ৰীম খাব ধৰিছোঁ। বাবুৱে আনছি, বোলো অলপ খা বুলি ক'লাক। মন্দিৰ কেইটা দূৰে drop that shit. अरे भोली सी सूरत आँखों में मस्ती दूर खड़ी शर्माए आए हाय। আমি আহিছোঁ, গৰম কিন্তু ক'ব লাগে, গৰম মাথা ঘূৰিয়ে যাব। গৰম নাই এতে সাগৰৰ পাৰৰ পিছফালে সাগৰ আছে আৰু সাগৰৰ পাৰত আজি গান গাওঁ মই, চাউন যাব পাৰে। বাকী তো গাইজ ভাতটো আহিল, বাবু ভাত খ। অঁ কি কি আছে কৈ দিয়া।
আমি গোটেই বহিছোঁ খাবা এতিয়া সাগৰ পাৰত বহি গৈছোঁ চেয়াৰ লৈ কিনে গোটেই এই পুৰা থাৰ পুতি আছে सूरत आंखों में मस्ती आए हाय সেই গাইছ আজি আৰু আহিছোঁ আমাৰ সাগৰ পাৰক লৈ কিনে আপোনালোকে এই ভিউ বম ভিউ ক'ব লগা ভিউ পিছফালে চাওক এই ভিউ চাওক একবাৰ গোটেই দৃশ্য ৰিটাৰ্ণ যাই আছোঁ পুৰীৰ পৰা বাছ খালী এটা মানুহ আছে এ চি বাছ প্ৰায় বম মাতা মাৰি আছে ধুনীয়া একদম একদম ধুনীয়া এ চি বাছ মাতা মাৰি আছে চব ৰুম বন্ধ বেছি নাই চলিব মানুহ বৰ বেছি গণি কিনে 5টামান আছে তো ৰুম চুম আহি কিনে অলপমান জিৰলোঁ জিৰাই কিনে বাগাত দিলোঁ খানা খালোঁ খানা খাই কিনে এনেকৈ থাকলোঁ আৰু একেবাৰে গা চা একদম ভাল নহয় কাৰণ ৰ'দটো কালি বিৰাট ৰ'দ আছিল কালি ৰ'দত মানে ফাৰ্ষ্ট টাইম ইমান ৰ'দ পাইছিলোঁ সেইকাৰণে কালি গা চা একদম ঘামবা লাগিছে আৰু তাতে যেতিয়া মন্দিৰ সোমোৱাৰ পাছত পূৰা খালী ভৰি ভৰি বুলবা লাগিব বুলি কিনে আৰু লাইনত লাগবা লাগে লাইনত তাৰপিছত পূৰা জমা হ'ব লাগে জমা হোৱাৰ পাছত আৰু আউগে যাব লাগিব আউগে যাই কিনে আৰু ৰখি থ'ব 3মান জেগাত এনেকৈ ৰখোঁ ৰখি কিনে এৰি দিয়ে এৰি তাৰ লগে লগে ৱাই হেঁচা ঠেলা একদম ফেষ্টা হোৱা পাইছোঁ তাৰপিছত আহিবাকে গ'লোঁ আমি মন্দিৰতো চিট ঠেলা হেঁচা তাতে প্ৰসাদ চসাদ তাতে কিনিব পাৰি কিনি কিনে তাৰপিছত আমি বেছি টাইম ৰখা নাই তাৰপিছত ওলাই আহিছোঁ ওলাই আহি কিনে সেৱা চব মনুষ্য সেৱা কৰি কিনে আমি তাৰপিছত আৰু কি ক'লোঁ তাতে চাই জেগাত বহিছোঁ বহি কিনে আমাৰ ৰেষ্ট কৰিছোঁ 10 মিনিট বা 20 মিনিটমান বেছি লৈছোঁ আৰু দিয়াৰ পিছত সাগৰ পাৰত গ'লোঁ সাগৰ পাৰত যাই কিনে নাংমা শান্তি পাইছোঁ তাতে চিয়াৰ টিয়াৰ লৈ কিনে বাগাত দিছোঁ অলপ বহিছোঁ মানে আৰু এনেকৈ লৈছোঁ আৰু এতিয়া এটা কথা আমাৰ এই গৰমত তাতে নদী আৰু মানে ইমান গৰম মানে কালি ফাৰ্ষ্ট পাইছোঁ ইমান গৰম আমি ইমান গৰম পোৱাই নাই আমি ভুৱনেশ্বৰত আছোঁ ভুৱনেশ্বৰৰ পৰা যাই আছোঁ মানে ব্লগতে আৰু যোৱাকালি ব্লগ দিয়া নহ'ল কাৰণ সেইদিনা দিনটো বাগাৰ দিছোঁ মানে কাম কৰা খোৱা এনেকৈ খাই দেখাব ইচ্ছা নাছিল সেইকাৰণে দিয়ক আৰু বাকী যাম বাকী ৰিটাৰ্ণৰ ভিডিঅ' লাগে যদি ক'ব আৰু আজি এইখিনিয়ে বাই বলক আজি জগন্নাথ মন্দিৰত সোমাই আহিছোঁ জগন্নাথ মন্দিৰ চাওঁ আহক शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गं लक्ष्मीकान्तं कमलनयनं योगिविद्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्